নমস্কাৰ অৰ্গেনিক খেতি অসমৰ প্ৰিয় দৰ্শকসকল আপোনালোকলৈ স্বাগতম জনাইছোঁ আৰু মই আজি আপোনালোকক যিটো ভিডিঅ' দিবলৈ ওলাইছোঁ আপোনালোকে দেখিয়ে গম পাইছে সেইটো হ'ল বেঙেনা খেতিৰ ওপৰত। বেঙেনা খেতি খুব লাভজনক খেতি আৰু এই লাভজনক খেতিটো কেনেধৰণে কৰি ছাকচেছ হ'ব পাৰি আমি সেই বিষয়ে জনাবৰ কাৰণে এই ভিডিঅ'টো আপোনালোকৰ ওচৰত প্ৰচাৰ কৰিছোঁ। আহকচোন তাৰ আগত আমি কিছু বেঙেনাৰ গছ চাই লওঁ, তাৰপিছত কেনেধৰণে কৰিব লাগে আমি ডিটেইলছখিনি জনাম। আহক, এয়া আপোনালোকে দেখিছে এয়া বেঙেনা খেতি এখনত আপোনালোকলৈ লৈ আহিছোঁ বেঙেনা খেতিৰ বাগানখনলৈ। আৰু আপোনালোকে দেখিছে প্ৰায় এই খেতিবিলাক খুব ধুনীয়া হৈ উঠিছে। এই চাওক প্ৰায় খেতিবিলাক খুব ধুনীয়া হৈ উঠিছে, আপোনালোকে দেখিছে গোটেইখিনি বেঙেনা হয়। আৰু বেঙেনাখিনি কেনেধৰণে আপুনি বেঙেনা খেতিটো কেনেধৰণে কৰিব তাৰ বিষয়ে আপোনালোকক ডিটেইলছ কোৱাৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আচলতে যেতিয়া আমি বেঙেনা খেতি কৰিম, বেঙেনা খেতিৰ সময়ত আমি কি কৰিব লাগে, ট্ৰাইকোডাৰ্মা নেমাটোড এই বস্তু দুটা আমি কেঁচু সাৰৰ লগত গাপ দি 3 দিন ৰাখিব লাগে। আৰু 3 দিনৰ পিছত আমি তাত কি কৰিব লাগে, কিতাপ 4G দানা এক লগত মিক্স কৰি এইটো 3 দিন মানে যিখিনি জেগাত লগোৱা যাব সেই পইণ্টবিলাকত দি পুলিবিলাক ৰোপণ কৰিব লাগে। তেতিয়াহ'লে যেতিয়া আপোনাৰ ভাইৰাছৰ প্ৰব্লেম প্লাছ বেক্টেৰিয়া ভাইৰাছ বা ব্লাইট এইবিলাক বস্তু বহুতখিনি কম হয়। আমি তেনেকুৱা যদি নকৰে কেনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে আপোনালোকে চাওক। এই দেখিছে এনেকুৱা ধৰণৰ বেমাৰে আপোনাৰ দেখিব পাৰে। এই দেখিছে আপোনালোকে চাওক, দেখিছে এই শুকাই মৰি গৈছে, আপোনালোকে নিশ্চয় দেখিছে। এনেকুৱা ধৰণৰ বেমাৰে পাব পাৰে। আৰু যদি আপোনালোকে ট্ৰাইকোডাৰ্মা নেমাটোড মানে ফাৰ্মিং কম্পোষ্টৰ লগত আপোনালোকে ইউজ কৰে তেতিয়াহ'লে এই বেমাৰটো আপোনাৰ 99% মানে কি ছাকচেছ হ'ব। 1% হয়তো কেতিয়াবা মৰিব পাৰে। এয়া চাওক সুন্দৰ হৈছে এতিয়া বেঙেনা খেতি। আৰু বেঙেনা খেতি যেতিয়া আপোনালোকে এডভান্স কৰিব অৰ্থাৎ ভাদ মাহমানত কৰিব, ভাদ মাহত বেঙেনা খেতি কৰিলে প্ৰথম ভাগত যদি গৰম থাকে, গৰমৰ সময়ত বেঙেনাবিলাক অলপ সেউজীয়া হয়, দেখিবলৈ সেউজীয়া হয়। লাহে লাহে যেতিয়া কুঁৱলী পৰা আৰম্ভ হ'ব, কুঁৱলী পৰাৰ পিছত বেঙেনাৰ যিটো অৰিজিনেল কালাৰ সেইটো আহিবলৈ ধৰে। আৰু বেঙেনা খেতি এই বেঙেনাটো আপোনাৰ লগোৱা 1 মাহ হ'ল, মিনিমাম 3 মাহ সময় লাগে। 1 মাহত আপোনালোকে দেখিছে বেঙেনাটো এনেকুৱা হৈছে। আৰু বেঙেনা খেতিত আপোনালোকে যেতিয়া সাৰ প্ৰয়োগ কৰিব, সাৰৰ ক্ষেত্ৰত DAP, তাৰপিছত ভাৰ্মি কম্পোষ্ট লগত কেলছিয়াম, মেগনেছিয়াম, জিংক, তাৰপিছত আপোনালোকে এনেকুৱা ধৰণৰ যিবিলাক অনুখাদ্য আছে, লগতে বৰাক্স, এনেকুৱা ধৰণৰ বস্তুবিলাক মানে কি গুৰিত ৰিং কৰি দিব লাগে। অৰ্থাৎ ৰিং বুলি ক'লে আপোনালোকে হয়তো বহুতে বুজি নাপাব। এই গছডাল দেখিছে, এই গছডালৰ মানে কি এক আঁতৰ মানে দূৰে এইটো বস্তু মিক্সনটো দিব লাগে। এই মিক্সনটো দিব লাগে, দিলে আপোনালোকে বেঙেনাৰ যিটো চেহেৰাটো আহিব, কালাৰটো আহিব। এনেকুৱা ধৰণে আপোনালোকে কৰিব পাৰে। আৰু এই বেঙেনাটো আপোনালোকে যেতিয়া দেখিছে প্ৰায় আপোনালোকে 1 ফুট পাৰ হৈ গ'ল। আৰু ইয়াত আমি এতিয়া খুঁটি দিব লাগে। কেনেকৈ খুঁটি দিব লাগে আপোনালোকক দেখুৱাইছোঁ, খুঁটি কেনেকৈ ধৰণে মাৰি আছে আৰু খুঁটিবিলাক কেনেকৈ বান্ধিব লাগে আপোনালোকক দেখুৱাইছোঁ। বলকচোন, এয়া আপোনালোকে দেখিছে এনেধৰণে খুঁটিবিলাক এনেকৈ মাৰিব লাগে। এই চাওক গোটেই পথাৰখনত এনেধৰণে আপুনি গুৰিবিলাকত খুঁটি মাৰি গুৰি আপোনালোকে চাব যাতে তাৰমানে 1 জুলাই মানে দূৰত হ'ব লাগে, অৰ্থাৎ 6 ইঞ্চি মানে দূৰত খুঁটিটো মাৰিব লাগে। একদম দূৰত মাৰিলে প্ৰব্লেম হোৱাৰ চান্স থাকে। এয়া চাওক এনেকুৱা ধৰণৰ খুঁটিবিলাক মাৰি ল'ব লাগে। এয়া দেখিছে। আৰু খুঁটিবিলাক মৰাৰ পিছত গছবিলাকত বান্ধি দিব লাগিব। যেতিয়া বেঙেনা লাগিব আৰু বেঙেনাৰ ভিৰত গছবিলাক ভাঙি পৰাৰ চান্স বহুত বেছি থাকে। এনেধৰণে খুঁটি মাৰি বান্ধিব লাগে। এয়া চাওক। আৰু আপোনালোকে সাৰৰ ক্ষেত্ৰত 25 দিনৰ মূৰে 25 দিন বা 1 মাহৰ মূৰে এনেধৰণৰ যিটো মিক্সাৰ সাৰৰ কথা আপোনালোকক জনাইছোঁ, এই মিক্সাৰ সাৰ 25 দিন বা 30 দিনৰ মূৰে আপোনালোকে মানে কি গছৰ গুৰিত দিবলৈ চেষ্টা কৰে। গুৰি মানে মেইন গছৰ পৰা 1 ফুট 10 ইঞ্চি এনেকুৱাৰ ভিতৰত মানে কি বাহিৰত হাতটো দিব গছৰ মেইন গুৰিৰ পৰা। একদম গুৰিত দিলে হয়তো গছৰ প্ৰব্লেম হৈ যাব পাৰে। গতিকে এনেধৰণে কৰিব পাৰে।
আৰু পোকৰ ক্ষেত্ৰত আপোনালোকে চাব গছত নানান ধৰণৰ পোক আহে। ওপৰৰ ভিটামিনৰ ক্ষেত্ৰত আপোনালোকে কিছুমান কথা গুৰুত্ব দিব লাগিব। কেমিকেল ভিটামিন পাৰিলে ওপৰত যেতিয়ালৈকে মাল নাহে তেতিয়ালৈকে স্প্ৰে নকৰিব। স্প্ৰে কৰাৰ বিনিময়ত কি হ'ব, গছৰ চেহেৰাটো বেছি হ'ব, কিন্তু আপোনালোকৰ মানে গছৰ প্ৰডাকশ্যনৰ ক্ষেত্ৰত বৰ বেছি নাপাব। পাৰিলে আপোনালোকে বজাৰত যায় মানে অৰ্গেনিক ভিটামিনে স্প্ৰে কৰিব। আৰু পোকৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰিব বুলেট বুলি এটা মেডিচিন আছে, বুলেট বা আপোনালোকে টাইগাৰ বুলি এটা পাব। তেনেকুৱা ধৰণৰ মেডিচিন স্প্ৰে কৰি থাকিলে বেঙেনাৰ পৰা পোক নাহে। আপোনালোকে কিতাপ 4G বা কিতাপ SP একা এনেকুৱা ধৰণৰ মেডিচিন স্প্ৰে কৰিব পাৰে। কিতাপ SP যদি আপুনি লয়